বন্ধুসকল, আজি মই অন্য এটা বেমাৰৰ বিষয় লৈ আপোনালোকক দেখুৱাম দৰৱ। এজোপা দেখিছে দৰৱ এজোপা দুপৰ টেঙা বুলি কয় এজোপা। ইয়াৰ পাতখিনি ভালকৈ চাই লওক, দুপৰ টেঙা হয়। এজোপা এনেই টেঙা নহয়, কিন্তু দুপৰীয়া যদি খাই এজোপা টেঙা হয় আৰু বহুতে এজোপা দাইলত দিও খায় দুপৰীয়া, তেতিয়া টেঙা হয়, সেইটো কাৰণে দাইলত দি খায়। এই দুপৰ টেঙাজোপা বহুত গুণ আছে, বহুত বেমাৰৰ কাৰণেই ভাল এজোপা। আৰু এক নম্বৰতে এজোপা যিসকলৰ কিডনী ষ্ট'ন হয়, পেচাবৰ ৰাস্তাত পাথৰ হয়, তেতিয়া এজোপা খাব লাগে। আৰু ডক্তৰী দৰৱ খাব নালাগিব এজোপা খাই থাকিলে মানে। আৰু এইজোপা খোৱাৰ নিয়মখিনি মই কৈ দিছোঁ। ৰাতিপুৱা খালী পেটত খাব লাগিব। ইয়াৰ পাত ৩-৪ খিলা, অলপ ডাঙৰ হ'লে 2 খিলা হ'লেও হয়, লৈ পেলাই ভালকৈ পিচিব লাগিব। কিন্তু তাৰ শিপাবোৰ, ইয়াত যিবিলাক অলপ শিপা নিচিনা বস্তু লাগি থাকে এইবিলাকত, পাতবিলাকত, ইয়াত এতিয়া নাই। অলপ পাতখিলা বুঢ়া হ'লে তেনেকুৱা শিপা নিচিনা লাগি থাকে, সেইবিলাক যাতে পেটলৈ নাযায় এনেকৈ মিহিকৈ পিচি ল'ব। পটাত পিচিলেও হ'ব, খুন্দনাত খুন্দি ল'লেও হ'ব, মিক্সিত মাৰি ল'লেও হ'ব। আৰু সেইখিনি চেপিব নালাগে, সেইখিনি মিহিকৈ মাৰি লৈ আধা কাপমান কৰি পেলাই ৰেগুলাৰ খাব লাগিব। অন্ততঃ 15-20 দিন খাব লাগিব, আৰু খালী পেটত খাব লাগিব। তেতিয়া লাহে লাহে সেই বেমাৰটো ভাল হৈ আহিব। আৰু সেই বেমাৰটো হ'লে তলপেটটো খুব বিষ হ'ব, পিঠি ফালে কঁকালত বিষ হয়, এনেধৰণৰ বহুত বিষ হয়। পিঠিত খোজ মাৰি মাৰি ধৰিব, এনেকুৱা লাগিব যেন কিনো হৈছে, এনেকুৱা ডাঙৰ বেমাৰ হৈছে এনেকুৱা লাগিব। কিন্তু কিডনী ষ্ট'ন হ'লে মানে তেনেকুৱা ধৰণৰ বিষবোৰ হয়। আৰু আপোনালোকে এনেকৈ খাই চাব, কিন্তু বহুত সোনকালে ভাল পাই যাব। কিন্তু এই দৰৱটো খাই থাকিলে ডক্তৰী দৰৱ আপোনালোকে নাখাব, ডক্তৰী দৰৱটো বন্ধ কৰি দিব। আৰু দেখিব লাহে লাহে পাথৰটো গলি যাব, পেচাবত পাথৰটো ওলাই যাব। কিন্তু বেছি দিন হ'লে মানে দিন লাগিব, অন্ততঃ এমাহমান খাব লাগিব, তেতিয়া সেইটো গলি যাব। আৰু এমাহমান বা 15-20 দিন খাই আপোনালোকে ডক্তৰৰ ওচৰত গৈ পেলাই চেকআপ কৰি আহিবগৈ লাগিব, এইটো পাথৰটো গলিছেনে নাই গলা। যদি নাই গলা আছে, তেতিয়া আপোনালোকে আকৌ অলপ দিন খাবলৈ আৰম্ভ কৰিব। এনেদৰে খাই চাব, ভাল পাব। আৰু খাই ভাল পাইছে যদি কমেণ্টত লিখিব আপোনালোকে কেনেকুৱা পাইছে।